নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড আমনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। এইবাৰ ৰাসত ৰাধাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব মোহময়ী অভিনেত্ৰী প্ৰিয়ম পল্লৱী। ৰাসৰ ৰিহাৰ্চেলৰ সময়ত ৰাধাৰ চৰিত্ৰত অভিনয় কৰাৰ বিষয়ে কি বুলি ক'লে প্ৰিয়ম পল্লৱীয়ে সকলো দেখুৱাই আছোঁ আজিৰ নতুন ভিডিঅ'টোত। আৰু লগতে আমি দেখুৱাম কেনেদৰে কলিতা গাঁৱৰ ৰাইজসকলে প্ৰিয়ম পল্লৱীৰ লগত ৰাস উদযাপন কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু লগতে আমাৰ চেনেলত যিসকল নতুনকৈ আহিছে নতুন খবৰৰ বাবে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰে। খুবেই ভাল লাগিছে আৰু যোৱা বছৰৰ দৰে প্ৰতি বছৰৰ দৰে এইবাৰো কলিতা গাঁওবাসীয়ে খুব উলহ মালহেৰে ৰাস উৎসৱটি আয়োজন কৰিছে। আৰু তেওঁলোকে 1927 চনৰ পৰা আজিলৈকে যিদৰে পৰম্পৰাগতভাৱে ৰাস উৎসৱটি আয়োজন কৰি আহিছে সঁচাকৈ শলাগ ল'বলগীয়া। কাৰণ এই গাঁৱৰ প্ৰতি যিটো আধ্যাত্মিক ভাৱ, আধ্যাত্মিক সংস্কৃতি যিটো ধৰি ৰাখিছে সঁচাকৈ কথা ক'বলগীয়া। আৰু এই বছৰ মই ৰাধা চৰিত্ৰটিত অংশগ্ৰহণ কৰিছোঁ আৰু এই পবিত্ৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই মই সঁচাকৈ ভাল লাগিছে। অহা ইংৰাজী 11-12 তাৰিখে কলিতা গাঁওবাসীয়ে ৰাস মহোৎসৱ আয়োজন কৰিছে। আপোনালোক সকলোকে মই সহৃদয়েৰে নিমন্ত্ৰণ জনাইছোঁ।